নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আলু আৰু পটলৰ গ্ৰেভি ৰেচিপি। প্ৰেছাৰ কুকাৰত খুব সহজতে বনাব পাৰি এই ৰেচিপিটো। তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁচোন বলক। আলু আৰু পটলৰ গ্ৰেভিৰ বাবে মই প্ৰথমে কেৰাহী এখন গৰম কৰি লৈছোঁ। কেৰাহীখনত মই অলপ ৰিফাইন তেল দি ল'ম। এয়া মই ৰিফাইন তেল দি ল'লোঁ। এতিয়া মই এনেকৈ কাটি লৈছোঁ পটলখিনি মই অলপ দেৰি ফ্ৰাই কৰি ল'ম। অকণমান নিমখ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ। এয়া ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই কেৰাহীৰ পৰা নমাই দিম। এয়া গ্ৰেভি বনাবৰ বাবে মই কুকাৰ এটা পাতি ইয়াত মিঠাতেল অলপ দি ল'লোঁ। মিঠাতেলখিনি গৰম হ'ল। এতিয়া মই শুকান জলকীয়া দুটা আৰু ইলাচি তিনিটা ইয়াত দি দিম। তাৰপিছত এয়া আদা আৰু নহৰু পিচি লৈছোঁ। ইয়াত দি দিছোঁ। এইখিনি এতিয়া 2 মিনিটমান সময় ভালদৰে ভাজিব লাগিব। এতিয়া এই পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত কাটি লৈছোঁ বিলাহীখিনি সৰু সৰুকৈ। এইখিনি ইয়াত দি দিম। আধা চামুচ এয়া ধনিয়া গুড়ি দিছোঁ। আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ গৰম মছলা আৰু হালধি আধা চামুচ আৰু নিমখ সোৱাদ অনুযায়ী দিলেই হ'ব। এতিয়া এইখিনি মই ভালদৰে 3-4 মিনিট সময় ভালদৰে ভাজি ল'ম।
তেলত যাতে লাগি নধৰে ভাল ধৰণে লৰাই লৰাই ভাজিব লাগিব। মছলাখিনি ভালদৰে সিজিবৰ কাৰণে অলপ দেৰি কাৰণে মই এই কুকাৰৰ সাঁফৰখন এনেদৰে লগাই দিম। এতিয়া মই কুকাৰৰ সাঁফৰখন দাঙি মছলাখিনি হ'লনে নাই চাই ল'ম। এইখিনি হৈ গ'ল। এতিয়া মই ফ্ৰাই কৰি লোৱা পটলখিনি ইয়াত আলুখিনি ফ্ৰাই কৰি লোৱা দি দিম। এইখিনি এতিয়া ভাল ধৰণে মছলাখিনি মিহলাই লৰাই থাকিব লাগিব। এতিয়া মই 3-4 মিনিটমান সময় ভাজিবলৈ দিম। এয়া কুকাৰৰ সাঁফৰখন এনেদৰে ঢাকি দিম। এতিয়া এয়া মই চাম হৈছেনে নাই। এয়া এতিয়া হৈ গ'ল। ইয়াত মই অলপমান পানী দি দিম। পানী বেছি নিদিলেও হ'ব, অলপ দিলেই হ'ব। বস্তুটো গ্ৰেভি নিচিনা হ'ব। এতিয়া এয়া মই ভালদৰে লৰাই কুকাৰৰ সাঁফৰখন লগাই দিম আৰু 3-4টামান চিটি মৰাৰ পাছত নমাই দিম। এয়া মই আলু আৰু পটলৰ গ্ৰেভিখিনি প্ৰেছাৰ কুকাৰৰ পৰা উলিয়াই দিলোঁ। এয়া দেখিবলৈ কিমান ধুনীয়া হৈছে দেখিছেনে? খাবলৈও বহুত সোৱাদ লগা হ'ব। মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাব। আজিলৈ আহিছোঁ তেন্তে নতুন এটা ভিডিঅ'ত লগ পাম।